হিন্দু যুৱ পৰিষদ অসমৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত কোকৰাঝাৰত আয়োজন হৈছে। ইয়াত আহি এটা কথা আটাইতকৈ ভাল লগা কথাটো হ'ল যে বিভিন্ন সময়ত বিভিন্ন ব্যক্তিয়ে বিভিন্ন অপশক্তিয়ে আমাৰ সনাতন হিন্দু ধৰ্ম দৰ্শনৰ জাতি জনগোষ্ঠীবিলাকক পৃথক পৃথক কৰিবলৈ চেষ্টা কৰি আছে। ইয়াত আজি আমাৰ হিন্দু যুৱ পৰিষদে সকলোকে একত্ৰিত কৰাৰ যি প্ৰয়াস আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল আমি হিন্দু হিচাপে সনাতনটো আমাৰ শৰীৰ। যেনেকৈ আমাৰ এই শৰীৰটোত বাহিৰে ভিতৰে দেখা নেদেখা বহু অংগ প্ৰত্যংগ আছে, তেনেকৈ প্ৰত্যেক জাতি জনগোষ্ঠী বিভিন্ন পন্থ উপপন্থ, সেয়া বাথৌৱে হওক, সেয়া বুঢ়া বাথৌৱে বুলিয়েই কওক, সেয়া আপোনাৰ দেউৰী কছাৰী কাৰ্বি ডিমাচা যত যিমান আছে ইয়াতে শৈৱসকল শাক্তসকল বৈষ্ণৱসকল শ্ৰীমন্ত শংকৰদেৱ সংঘই কওক, সকলোখিনি একত্ৰিত হৈ বৃহত্তৰ সনাতন সত্তাটো সনাতন শৰীৰটো সম্পূৰ্ণ হৈছে আৰু ইয়াত আমি তাৰ প্ৰতিফলন দেখা পাইছোঁ। আমি সেইকাৰণে মানুহখিনি যথেষ্ট আহ্লাদিত দেখিছোঁ, উৎসাহিত দেখিছোঁ। তদুপৰি আটাইতকৈ ডাঙৰ কথাটো হ'ল যে খ্ৰীষ্টিয়ান মিছনেৰীসকলৰ যিটো আগ্ৰাসন, এক প্ৰকাৰে বিশেষকৈ জনগোষ্ঠীসমূহৰ মাজত তেওঁলোকে জনগোষ্ঠীসমূহক যিধৰণে আগ্ৰাসন কৰাৰ চেষ্টা কৰিছে, ইয়াতো মাজতে দেখা পাইছিলোঁ যে কোনোবা এখন কোকৰাঝাৰ কোনোবা এখন বিদ্যালয়ৰ হোষ্টেলত জোৰ জবৰদস্তি খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰাৰ এটা প্ৰৱণতা আমি দেখিবলৈ পাইছিলোঁ। এই কথাবোৰৰ ক্ষেত্ৰতো আমি কৈছোঁ যে আমাৰ ৰাইজ সজাগ সচেতন হ'ব লাগিব। ইয়াত যিসকল ST আমাৰ জনগোষ্ঠীয় যিসকল জনগোষ্ঠীয় লোকসকল ST এইকাৰণে কাৰণ তেওঁলোক ভাৰতৰ ভূমিৰ পৰা এটা বিশেষ স্পেচিফিক কেৰেক্টাৰিষ্টিক্স লৈ পেলাই তেওঁলোক বড়ো কাৰ্বি কছাৰী সেইধৰণে আছে, সেইধৰণে তেওঁলোক ST হৈছে, কোনোবা SC হৈছে। এতিয়া কথাটো হ'ল খ্ৰীষ্টিয়ান ধৰ্ম বা ইছলাম ধৰ্ম গ্ৰহণ কৰাৰ পিছত আমি নাভাবোঁ যে কোনোবা ST আৰু SC হৈ থকাৰ যোগ্যতা তেওঁলোকে পাব লাগে, কাৰণ এই স্পেচিফিক ইণ্ডিজিনিয়াছ এথেনিচিটি যিটো খ্ৰীষ্টিয়ান হৈ যোৱাৰ লগে লগে বা অন্য ধৰ্মলৈ গুচি যোৱাৰ লগে লগে তেওঁলোকে সেইটো হেৰুৱাই পেলাইছে। আৰু এই বিষয়ত আমি আহ্বান কৰিছোঁ, আমি এক পৰিকল্পনাও হাতত লৈছোঁ, যিসকল জাতি জনগোষ্ঠীয় লোকে নিজৰ স্বকীয়তা এৰি অন্য ধৰ্মলৈ গৈছে তেওঁলোকৰ যাতে ST ষ্টেটাছটো নোহোৱা কৰি দিয়া হয়। ইতিমধ্যে আমি ভাৰত চৰকাৰৰ লগতো আলোচনা কৰি আছোঁ এই বিষয়টোত, ইয়াতো কৰিছোঁ, কাৰণ নহ'লে সেই মানুহখিনিয়ে বিদেশী চিন্তাবোৰে কিন্তু আমাৰ জাতি জনগোষ্ঠীসকলৰ যিটো মূল ভেলু বা মূল যিটো বৈশিষ্ট্য, এতিয়া চাওক দখনা এখন পিন্ধিয়ে যাব, আৰনা এখন লৈয়ে যাব। চাৰ্চত যদি আপুনি দখনা আৰু আৰনা এখন লৈয়ে যাব লগা হয়, তেতিয়াহ'লে তাত খ্ৰীষ্টিয়ান হোৱাৰ কি প্ৰয়োজন আছে? মতলবটো কি আছে? মোৰ চিনাকিটো বড়ো নহয়, মোৰ চিনাকিটো কাৰ্বি, মোৰ চিনাকি কছাৰী, মোৰ শৰীৰত মোৰ সাজপাৰত যি আছে মোৰ কাৰ্বি বড়ো কছাৰীৰ স্বকীয়তা আছে, কিন্তু চাৰ্চত সোমাই যোৱাৰ লগে লগে মই তাত পৃথক কেনেকৈ হৈ যাম? পৃথক হ'ব মই নোৱাৰোঁ। কিন্তু মোৰ বড়ো কাৰ্বি কছাৰীৰ নিজা চিন্তাটো কি আছিল? বাথৌ বা ব্ৰহ্ম বা তেনেকুৱা। গতিকে এই কথাটো আমাৰ জাতি জনগোষ্ঠীসকলে অনুভৱ কৰা উচিত। ৰাজনৈতিক নেতাসকলেও বা অন্যান্য বিভিন্ন সংগঠনৰ সামাজিক সাংস্কৃতিক সংগঠনৰ নেতাসকলেও এই কথাটো অনুভৱ কৰা উচিত। গতিকে মই ভাবোঁ আজি এই সভাখনে কোকৰাঝাৰৰ পৰা এক গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিব সকলোকে, সকলো জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি যি সনাতন সত্তাৰ যিটো চৰিত্ৰ, সেই চৰিত্ৰ বহন কৰি আমি শক্তিশালী বৃহত্তৰ অসমীয়া জাতি আৰু সুন্দৰ আমি সনাতন ধৰ্মৰ দ্বাৰা পৰিচালিত ভাৰতবৰ্ষ নিৰ্মাণ কৰিব পাৰিম। আজি সভাত বোধহয় এইটো উত্তৰ আপোনালোকে তেখেতলোকে দিব পাৰিব, কাৰণ মই যিহেতু কুটুম্ব সুৰক্ষা পৰিষদৰ তেখেতলোকৰ সাংগঠনিক বিষয়বোৰ মই ইমান ক'ব নাজানিম, গতিকে আপোনাক তেওঁলোকে সুধিলে তেওঁলোকে হয়তো সঠিকভাৱে উত্তৰটো দিব পাৰিব। আজি আমাৰ হিন্দু যুৱ পৰিষদ অসমৰ চতুৰ্থ সংখ্যক প্ৰতিষ্ঠা দিৱস আমি কোকৰাঝাৰ জিলাৰ ইয়াতে আমি আজি উদযাপন কৰিছোঁ চতুৰ্থ সংখ্যক পুৰণা বিজেপি কাৰ্যালয়তে। যিহেতু আমাৰ আগৰ স্থান যিটো আছিলে, নামটো কি আছিলে? পাথৰঘাটত যিটো আছিলে, কালি দুষ্কৃতিকাৰী আমাৰ সমস্ত আয়োজনটো পেণ্ডেলৰ পৰা আৰম্ভ কৰি সমস্ত আয়োজনটোক আৰু আমাৰ সদস্যবৃন্দ বিশেষকৈ আমাৰ কেন্দ্ৰীয় মুখ্য অংগনী ৰঞ্জু নাথক তেওঁক ডিঙিত আঘাত কৰিলে হস্পিটেলাইজ হ'ব লগা হ'ল। সেইবাবে আমি স্থানটো পৰিৱৰ্তন কৰিব হ'ল তাৎক্ষণিকভাৱে। সেইবাবে পুৰণা বিজেপি কাৰ্যালয়ত আজি আমাৰ চতুৰ্থ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা উদযাপন কৰিছোঁ আৰু কোকৰাঝাৰবাসী ৰাইজ আমাৰ লগত আছে। অতিথি হিচাপে আমাৰ গুৱাহাটীৰ পৰা সত্যৰঞ্জন বৰা ডাঙৰী আহিছে, হিন্দু ব্ৰিগেডৰ অংশকাৰী পাঠক আহিছে, ঠিক তেনেকৈ সমগ্ৰ অসমৰ হিন্দুত্ববাদী নেতাসকলে উপস্থিত হৈছেহি আৰু আহি আজি আমাৰ হিন্দুত্বৰ বাবে আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিৰ যুঁজখনত আমি নামি পৰিছোঁ। সেইবাবে সমূহ অসমবাসীক আপোনালোকৰ যোগেদি ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। আমি হিন্দু যুৱ পৰিষদৰ চতুৰ্থ সংখ্যত আমি কি কৰিছোঁ? পোনপ্ৰথমে সংগঠনটো জন্ম হৈয়ে অসমীয়া ভাষাক বিস্তৃতি কৰিব পৰা কিছুমান মানুহ আছে, যেনেকৈ আমাৰ বৰাক উপত্যকাৰ প্ৰদীপ দত্তৰায় বোলা এজন মানুহে যি অসমীয়া ভাষা মহাৰী মিচিঙে যি তেওঁ
নিষেধ কৰিবলৈ লৈছিলে আমি পোনপ্ৰথমে আহি এই সংগঠনটোৱে তেওঁক জেল হাজোতলৈ প্ৰেৰণ কৰিছিলোঁ আৰু অসমখনক ভাতৃত্ববোধেৰে আমি বড়ো হওক আমি অসমীয়া হওক বঙালী হওক বুলি নহয় আমি সনাতনী সত্তাৰে একোখন মঞ্চত আমি থিয় হৈ পেলাই আমি যাতে একগোট হৈ থাকি বৰ অসম যাতে আমি গঢ়িব পাৰোঁ তাৰ এক প্ৰচেষ্টা কৰি আমি আগবাঢ়ি আছোঁ হিন্দুসকল আমি অনভিজ্ঞ হিন্দু এখন সাগৰ আমি সনাতনী বুলি ক'ব লাগিব সনাতনীখন সাগৰ আমি একোৱেই নাজানো আমাৰ হিন্দুসকলে আমি একোৱেই নাজানো সেয়েহে আমি নজনা মানুহখিনি বিশেষকৈ আমি পণ্ডিত নহয় বা আমি কোনো নহয় সৰু সৰু মানুহ আমি হিন্দুত্বৰ আৰু সনাতনী সভ্যতা সংস্কৃতিৰ সেইবাবে আমি একলগ হৈ পেলাই আমি যিহেতু হিন্দুত্ব কৰিবৰ কাৰণে আমি হিন্দুত্বখিনি একগোট কৰি যাতে আমাৰ কোনো শত্ৰুৱে আক্ৰমণ কৰিব নোৱাৰে যিহেতু আমাৰ চাৰিওদিশে এতিয়া শত্ৰুৱে আগচি ধৰিছে সভ্যতা সংস্কৃতি বচাবৰ কাৰণে আগবাঢ়ি আহিছোঁ ইয়াতে আমাৰ গোলাঘাট যোৰহাট উজনি অসমৰ আৰু সমগ্ৰ অসমৰ আমাৰ যিমানবোৰ জিলা আছে তাৰ সকলো সদস্যবৃন্দ আৰু অতিথিবৃন্দ আহিছে ইয়াতে আপুনি যেনিবা ধুনীয়া দোকান ৱাল এটা বনাই লয় আমাৰ একমাত্ৰ চিন্তা য'ত কৈছোঁ আমি চব ভগৱান আমি চব ভগৱানৰ কাৰণ আমি সকলো একত্ৰিত হৈ থাকিব লাগে মোৰ গাত যাতে অকণমান আঘাত লাগিলে যিখিনি কষ্ট পাওঁ মোৰ সেই